নমস্কাৰ বন্ধুসকল প্ৰিয়ংক চেনেলৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া ৩টাই বাজি গ'ল ভাত পানী খাই আজৰি সব খাই মেলি আজৰি আৰু আবেলি আজি সবে আগফালে বহি আছে আসলতে মোৰ চুলিবোৰ তিতা কিন্তু এতিয়া মানে অলপ দেৰি হ'ল ধোৱা 12টা মানতে ধুলোঁ কিন্তু মেলিব পৰা নাই ইমান গৰম সেইকাৰণে বান্ধি ৰাখিছোঁ আৰু প্ৰিয়ংছে যি চুলি টানে আপোনাৰ চুলিটো মেলাটো দূৰৰে কথা বান্ধিও তত নেপাওঁ মানে সো সেইকাৰণে বান্ধি ৰাখিছোঁ আৰু সিহঁত দুটা এতিয়া অকণমান বাহিৰত যাওঁতে বোলো মেলি দিওঁ সেইকাৰণে মেলি দিলোঁ কিন্তু এয়া চাওক গোটেই তিতি আছে এয়া তিতি আছে শুকাব কেতিয়া নাজানো এতিয়া আকৌ বান্ধিয়ে দিম আৰু তেওঁ বোলো অকণমান মেলি ৰাখোচোন শুকাওক সোনকালে আৰু সিহঁত দুটাৰ পৰা মোৰ চাওক চুলি মোৰ চুলি আসলতে দীঘল আছিলে কিন্তু এতিয়া সিহঁত দুটাৰ কাৰণে মই চুলি কাটি দিলোঁ আসলতে দীঘল চুলি ইমান দিন ৰাখিলোঁ ইমান বছৰ ৰাখিলোঁ সিহঁত দুটাৰ নামতহে কিন্তু মোৰো মন নাছিল ভাবিছিলোঁ দীঘল চুলি লৈ আৰু কিমান ষ্টাইল কৰিম এতিয়া ভাবোঁ অকণমান চুটি চুলিও লৈ পেলাই কেনেকুৱা লাগে চাওঁচোন চ' সেই বুলি কৈ কাটিলোঁ আৰু ভাবি আছোঁ আৰু অকণমান চুটি কৰিম কিন্তু এতিয়া নহয় কেইদিনমান পিছত কৰিম আৰু এতিয়া আবেলি টাইমত প্ৰিয়ংকৰ পেহীয়েকহঁতে এটা বস্তু কাটি আছে আৰু সেই বস্তুটো খাওঁগৈ আৰু ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ কাৰণ কাতি মাহত যদি সেই বস্তুটো নাখায় তেন্তে আৰু কি কৰিলে সেইকাৰণে অসমীয়া হৈ যদি কাতি মাহত বিশেষকৈ যদি নেখায় তেন্তে আৰু কি কৰিলে আৰু এতিয়া খাবলৈ যাওঁ আৰু বস্তুটো কি আপোনালোকে চাগে কিছুমানে ধৰিব পাৰিছেই বস্তুটো কি চ' এতিয়া যাওঁ আৰু খাওঁগৈ আৰু আপোনালোকক দেখাম আৰু আজিৰ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে সিহঁতসকলক বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু যিসকলে নতুন ভিডিঅ'বিলাক চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ চেনেলটো নতুন চ' ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' ব'লক এতিয়া যাওঁ কি বনাইছে নহয় কি কাটিছে আপোনালোকক দেখাম চাওক পেহীয়েকে কাটি আছে ৰবাব টেঙা কোনে কোনে খাই বাৰু ৰবাব টেঙা ভাল পায় কমেণ্টত জনাবচোন মইতো পিছে বহুত ভাল পাওঁ আৰু আচলতে তাইয়ে ক'লে যে ৰবাব টেঙা আছে ব'লা কাটো আৰু তাই কাটি আছে এতিয়া তাকে আমি চবেই বহি আছোঁ খাম বুলি তাই কাটি কৰি দিব যোগাৰ কৰি এয়া তাই কাটি আছে যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোকে খাই যদি আহিব যদি আপোনালোকে খায় আচলতে খাই কৰি কেতিয়া ভিডিঅ'টো আপোনালোকে দেখে নাজানো কিন্তু তেতিয়াও যদি খায় তেন্তে আহিব আৰু এতিয়া তাই কাটি কৰি আজৰি হওক খোৱাৰ সময়ত আপোনালোকক আকৌ লগ পাই আছোঁ কাটি মেলি দিলে ৰবাব টেঙা এয়া চাওক এতিয়া খাওঁ কেনেকুৱা লাগে আৰু এয়া চাওকচোন আমাৰ প্ৰিয়স আজিকালি এনেকৈ চকীত বহি পেলাই বাহিৰৰ মানুহ চাই থাকে আজিকালি প্ৰিয়স আৰু প্ৰিয়াংক ডাঙৰ হ'ল মানুহৰ কোচত নুঠে ন খাবা নেকি তুমি খাবানে এতিয়া খাই লওঁ টেঙা তুমি খাবা তুমি আঙুলিহে খাই আছা দেখোন আঙুলি খাই আছা গিৰি এইটো গিৰি
দুটা কইঠা নেকি দুটা কইঠা মাইছা পি মাই হে হে কেবল হে হলক বুলক ba ko ba ko ba cook ba cook ba cook ba cook ba cook ba good 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 ya pitit pakai kudu dua pitit ধরে ইভিনিং এভৰিৱান আজি হৈছে নেক্সট ডে কালি আৰু ব্লগ কৰা নহ'ল আৰু আজি এতিয়া প্ৰিয়াংক আৰু মই এনেদৰে এনেই বহি আছোঁ আবেলি এতিয়া 4টাই বাজিব হ'ল আৰু এতিয়া প্ৰিয়াংকৰ পেহীয়েকৰ প্ৰগ্ৰেম এটা আছে তাৰ কাৰণে ৰিহাৰ্চেল কৰিবলৈ আমাৰ ঘৰত প্ৰিয়াংকৰ পেহীয়েকৰ ফ্ৰেণ্ড কিছুমান আহিছে চ' আপোনালোককো মই দেখাম কিন্তু এতিয়া এনেদৰে বহি আছোঁ আমি আৰু প্ৰিয়াংকহঁতেতো জানেই কোনোবাই কিবা নাচ বাগ কৰি থাকিলে ভাল পায় চ' সিহঁতে যে নাচি থাকিব মই প্ৰিয়াংকহঁতক দেখাবলৈ নিম আৰু পিয়ুষ শুলে সিফালে এইয়া পেহীয়েকৰ কোচত পিয়ুষ শুই আছে সিও উঠিলে চাবগৈ এতিয়া ব'লকচোন আপোনালোকক দেখাওঁ কেনেকৈ কি ৰিহাৰ্চেল কৰে আমাৰ প্ৰিয়াংকলৈ লক্ষ্য কৰকচোন পেহীয়েকহঁতৰ নাচ দেখি ইমান ফূৰ্তি তাৰ আৰু সি এনেকুৱা কৰিছে যেন সি নিজেই নাচিবগৈ খোজকাঢ়িব পৰা হ'লে হয়তো তাতেই লগ লাগি নাচিবই গ'লেহেঁতেন কিন্তু খোজকাঢ়িব নোৱাৰে বুলি সি টেবুলৰ ওপৰৰ পৰা এনেকৈ জঁপিয়াই আছে যেন সি গৈ পেলাই তাতেই নাচিব ইমান ফূৰ্তি পাইছে নহয় সিহঁতে দুয়োটাই পেহীয়েকহঁতৰ নাচ দেখি ৰিহাৰ্চেল দেখি ৰিহাৰ্চেল দেখিলে অলৰেডি আপোনালোকে কেনেকুৱা লাগিল আৰু আজি হৈছে প্ৰগ্ৰেম আচলতে ৰিহাৰ্চেলখিনি যোৱাকালিৰ আছিলে আজি হৈছে প্ৰগ্ৰেম আৰু পূজা মানে প্ৰিয়াংক পিয়ুষহঁতৰ পেহীয়েক পূজাই প্ৰগ্ৰেমত নাচি কৰি আহিলে ময়ো ভাবিছিলোঁ যাম বুলি কিন্তু যোৱা নহ'ল মই যাম বুলি ভাবিছিলোঁ কিন্তু যোৱাৰ সময়ত এলাহ লাগিলে চ' নগ'লোঁ আৰু তাই নাচি কৰি আহিলে আৰু এতিয়া যাওঁ পূজাই বোলে ডক্টৰক দেখাই তাই মানে কাহ হৈ আছিলে অকণমান চ' ডক্টৰক দেখাবলৈ যাওঁ আৰু নগাঁৱতে দেখাব যাব যেতিয়া আমিবিলাক মানে মই আৰু প্ৰিয়াংক পিয়ুষ আমিকেইটাতো ওলামেই চ' আমিকেইটা ওলালোঁ এতিয়া যাওঁ ডক্টৰক দেখাওঁগৈ আৰু তাই কি নাছিলে কেনেদৰে নাছিলে আপোনালোকক দেখাম মই কাৰণ ভিডিঅ' কৰিছে তাৰে অলপ ভিডিঅ' আপোনালোকক মই ইয়াতে দি দিম আপোনালোকে চাব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাবচোন এতিয়া ব'লক ডক্টৰৰ ওচৰলৈ যাওঁ আৰু আমি নগাঁও যাওঁ এতিয়া গৈ থাকোঁ আৰু তাত গৈ লগ পাম আপোনালোকক এয়া আমি আহি আছোঁ এতিয়া নগাঁৱলৈ আৰু আমাৰ প্ৰিয়ুষে আজি খিৰিকীৰে চাই আহিছে বাহিৰৰ ফালে আজি তাৰ গাড়ী চলোৱাত ঠাণ্ডা নাই আজি সি বাহিৰলৈ চাব আৰু আগত বহিছে এয়া চাওক আমাৰ প্ৰিয়াংক আৰু আমি এতিয়া গৈ আছোঁ নগাঁও কি চাইছা শুন গোসাঁই এইফালে
হ'বতো এইফালে এভৰিৱান কালি গ'লোঁ নগাঁও আৰু পূজায়ো ডক্টৰক দেখালে আৰু ভাবিছিলোঁ তাত গৈ ব্লগ বনাম ঘৰতো এপাক সোমাইছিলোঁ কিন্তু বনোৱা নহ'ল আৰু আজি নেক্সট ডে এতিয়া আবেলি 4টাই বাজিলে আৰু আজিকালি 3টা 3:30 মানৰ পৰা একদম আবেলি হয় আৰু ইমান সোনকালে মানে আপোনাৰ ইমান সোনকালে মানে আন্ধাৰ হয় ৰাতিবিলাক দীঘল হৈছে চ' এতিয়াৰ পৰা মানে পূৰা ৰাতি সন্ধিয়া নিচিনা লাগিব ধৰে আৰু লাহে লাহে আৰু প্ৰিয়াংক পিয়ুষ গ'ল অকণমান ফুৰিবলৈ তাৰ পৰা মই ভাবিলোঁ যে সিহঁত দুটা নাথাকোঁতে আজিৰ ব্লগটো সামৰি লওঁ আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মই যে কৈছিলোঁ যে স্নেহাই নচা ডেন্স আপোনালোকক অকণমান দেখাম আৰু ব'লকচোন এতিয়া লাষ্টত অকণমান ডেন্স চাই লওক আৰু কেনেকুৱা পালে কমেণ্টত জনাব